গুড ইভিনিং সকলকে। তো এতিয়া বাজিল 6টা। আমি গৈ আছোঁ আজি আদিবাসী মানুহৰ খাদ্য খাবলৈ। আদিবাসী মানুহৰ খাদ্য খাম। তো আমি টিকট বুক কৰিছোঁ। ইয়াতে ৰেষ্টুৰেণ্ট এখন হয়, সেই ৰেষ্টুৰেণ্টখনত টিকট বুক কৰিব লাগে 50 টকা লয় এচিত। তো আমি বুক কৰি ল'লোঁ। এতিয়া আমি যাম, খাম, আপোনালোকক দেখাম। তো কম দামত 200 টকাত আপোনালোকে কিমান খাব? আচৰিত। আদিবাসী মানুহৰ খাদ্য খাম আজি। কাঁহী এখনত ধুনীয়া খাদ্য দিব, সিহঁতৰে খাদ্য, থলুৱা খাদ্য দিব। তো মাত্ৰ 200 টকাৰ পৰা আৰম্ভ, 200, 300 এনেকুৱা আৰম্ভ। তো আপোনালোকক দেখাম গোটেই কেনেকুৱা বস্তু আছে। এই ৰেষ্টুৰেণ্টখনৰ নাম হ'ল ধামচা। তো সেই ৰেষ্টুৰেণ্টখনৰ ধামচা নাম হয়। তো তাৰ ৰেষ্টুৰেণ্টখনত যাবলৈ বুক কৰিব লাগে। মানে বহুত ডাঙৰ ৰেষ্টুৰেণ্ট, ডাঙৰ মানে কি আৰু অলপ ভাল লগা ৰেষ্টুৰেণ্ট। তো আপোনালোক গোটেইখিনি দেখাই দিম ধামচা ৰেষ্টুৰেণ্টৰ বিষয়ে। তো তো ফাইনেলি আমি আহি পালোঁ ধামচা, ঢোলৰ ভিতৰত হোটেল। এইখনে হ'ল ঢোলৰ ভিতৰত হোটেল চাই। আমি ঢোলৰ ভিতৰত সোমাই গ'লোঁ। এইখনে হ'ল ঢোল। ফাইনেলি এইখনে হ'ল ঢোলৰ ভিতৰৰ হোটেল। চাই লওক না, এইখনে হ'ল হোটেল। এই এচিবিলাক তো পাতি দি গোটেই কালাৰ কৰি দিছে, পাতি লগাই দিছে এচিত। এইবিলাক চব পাতি। চাই লওক কি চালিয়া লাগিছে। ঢোলৰ ভিতৰত ৰেষ্টুৰেণ্ট। বাহ বাহ বাহ। এতিয়া খাম আমি চাহ, চাহ আৰু কিবা মুড়ি চুৰি খাই ল'ম। তো ডিনাৰ আছে 7:30টাৰ পিছত। তো এতিয়া আমি চাহ কিবা কফি খাই ল'ম। তাৰপিছত অলপ ঘূৰিম জাগাখিনি। আপোনালোক চাৰ্জি আমাৰ कैसा लगा के? अच्छे 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 ना। बढ़िया बढ़िया। ये देखो सब कुछ, सब आ गए। सब कुछ आ गए। वो वाला देखिए, बढ़िया बढ़िया बढ़िया। आज के बार जाऊँ, तो আমি একেলগে আহিছোঁ খাবলৈ। তো এতিয়া আমি চাহ খাম, কফি খাম। আমাৰ আহি গ'ল প্ৰথম খানা। এয়া ঝালমুড়ি, পকৰা, আৰু এই क्या है? आलू चॉप, बिकनी। ये प्रथम खाना, ये ধামচা ৰেষ্টুৰেণ্টৰ। তো এতিয়া খাই লওঁ। পকৰা দেখি সাথে সাথে ফোন আমি জানি অনেক কোটে বলি বেগা বেগা। আমাৰ আহি গ'ল এয়া চাহ। এই চাহ চাওক আহি গ'ল। এই মানুহজনৰ চাওক, এটা তোক চাওক, ধুতি আৰু স্পৰ্টিং পিন্ধিছে। তো ইয়াৰে সাজপাৰ, লোকেল সাজপাৰখিনি দেখাবলৈ চেষ্টা কৰিছে ইহঁতে। চাহ দিছে 100 টকীয়া চাহ দিয়ক। তো খাই ল'ব। তো আমাৰ খাওয়া লোৱা হৈ গ'ল। তো বাই বাই ঢোল ৰেষ্টুৰেণ্ট। তো আমি আচলতে দেখা পাইছিলোঁ এখন পাৰ্ক, ৰেষ্টুৰেণ্টৰ পাৰ্ক এখন কাষতে আছে। তো এইখন দেখা পাইছিলোঁ, কিন্তু এতিয়া বন্ধ হ'ল। তো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।